কি ক'ব মই কৈছোঁ যে চিনেমা এনেকৈ বনাব লাগে কাৰণ চিনেমা মেকিংটো এটা আৰ্ট ফৰ্ম আৰু ইয়াত ভিক্ষা বুলি চিনেমা দিব কোনোবাই যদি আহি যদি কয় যে আমি অসমীয়া চিনেমাখন চাই পেলাই অসমীয়া চিনেমা উদ্ধাৰ কৰিম সেইটো কনচিডাৰেশ্যন মানুহে কেইবছৰ কৰিব আৰু কিয় কৰিব কাৰণ চিনেমা নাচালে মানুহ খাবলৈ নাপায় নমৰে চিনেমা ইজ এ লাক্সাৰী চিনেমা মানে ফূৰ্তিৰ কাৰণে চাব লাগে চিনেমা লাইফৰ নিড নহয় তাৰ পাছতো মানুহে পুলিচৰ পিঠিত লাঠি খুব খাই চিনেমা চাবলৈ আহে গতিকে এণ্টাৰটেইনমেণ্ট বস্তুটো কিমান ইম্পৰ্টেণ্ট সেইটো চিনেমাই সদায় প্ৰমাণ কৰি আহিছে আৰু আগলৈও প্ৰমাণ কৰি থাকিব গতিকে এনেকুৱা এটা ইণ্ডাষ্ট্ৰী এনেকুৱা এটা পেচা এনেকুৱা এটা কামত যদি মানুহে কনচিডাৰেশ্যন বিচাৰে যে মোৰ বাজেট কম মই নোৱাৰোঁ মোৰ অমুক কম মই নোৱাৰোঁ মোৰ আৰ্টিষ্ট নাই মই নোৱাৰোঁ ক'ত আৰ্টিষ্ট নাই এটা আৰ্টিষ্ট চিনাকি আৰ্টিষ্ট এটাও নাই চবটো নতুন নতুন এক্টৰ্ছ কেনেকৈ সেইটো ল'ব পাৰিছে বিকজ দ্য স্ক্ৰিপ্ট বিকজ দ্য ফিল্ম মেকিং বিকজ দ্য ডেডিকেশ্যন মই চিনেমা এনেকৈ বনাব এতিয়া মই পাব্লিকক ক'ম যে আপোনালোকে অসমীয়া চিনেমা উদ্ধাৰৰ কাৰণে আপোনালোক আহক ঘৰত চিনেমা চাওক কিয় তেওঁলোকৰ চিনেমা পইচা মিলে তেওঁলোকে পইচা উপাৰ্জন কৰিছে ইমান কষ্ট গতিকে তেওঁলোকক লাগে তাৰ এগেইনষ্টত পইচা দিব তাৰ এগেইনষ্টত এণ্টাৰটেইনমেণ্ট আৰু এণ্টাৰটেইনমেণ্ট এনেকুৱা চিনেমা দিয়ে গতিকে এই চিনেমাখনে বহুত কথা প্ৰমাণ কৰিলে আৰু আমি ফিল্ম মেকাৰ্ছ হিচাপে আমি চিনেমা উদ্যোগটোৰ লগত জড়িত যিখিনি মানুহ আমি আটাই আজিৰ দিনটো আমি খুব গৌৰৱ কৰিব লাগে যে কোনো ষ্টাৰ কাষ্ট নোহোৱাকৈ চিনেমা আজি কেইদিনমান আগতে স্বৰ্গতে ইমান বঢ়িয়া এটা ৰিজাল্ট কৰি দিলে তাতো কোনো ধৰণৰ এনেকুৱা একেবাৰে সাংঘাতিক টপ চিন এক্টৰ্ছ নাই চব নতুন নতুন এক্টৰ্ছ আজি যিখিনি কাম কৰিছে তাত এইবিলাক চব নতুন নতুন পিছৰ বেটছ মেইন ষ্ট্ৰীম এক্টৰ্ছ বুলি আমি যাক কওঁ তথাপিতো আমি ইমান ভাল ৰিজাল্ট কৰি দিওঁ গতিকে এইখন চিনেমা ইমান ভাল ৰিজাল্ট যদি এনেকুৱা চিনেমাবিলাকে ভাল মাৰ্কেট কৰে ভাল মাৰ্কেট হ'ব পাৰে তেতিয়াহ'লে ভাবক যে ষ্টাৰ কাষ্ট চিনেমা আৰু কিমান ধুনীয়া মাৰ্কেট কৰিব প্ৰভাইডেড আমি আমাৰ ষ্টৰী লাইন আপটো ঠিক ৰাখোঁ আজি যেনেকৈ তেওঁলোকে শিপাৰ লগত জড়িত এটা কাহিনী দেখুৱাইছে চাচিগছ বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ আজি ভূত বুলি ক'লে বুজি পাওঁ কাগজ বুলি যোৱাতে সুবিধাবিলাক তেওঁলোকে লাগে সমাজত এনেকুৱা চিনেমাই আচলতে অৱদান দি যায় মানুহক চিন্তাৰ খোৰাক দি থাকে গতিকে মই কওঁ বিশেষটো চিনেমা মানুহে এইখন চিনেমা চাব লাগে ইনভেষ্ট কৰিব নালাগে 10ৰ ভিতৰত মই 9.5 মাৰ্ক ফূৰ্তি কৰিছে প্ৰতিটো মুমেণ্টত আৰু আমি দেখিবলৈ পাইছোঁ পৰিচালকগৰাকীও শেষত আবেলি হৈ দেখিবলৈ পোৱা যায় কম ধৰিছোঁ আমাৰ আজি ভাৰতবৰ্ষত দ্বিতীয় আটাইতকৈ পুৰণি ইণ্ডাষ্ট্ৰী তাত তেওঁলোকে হৰিশ্চন্দ্ৰ ৰাজা হৰিশ্চন্দ্ৰ কৰাৰ পিছতে মই জয়মতী কৰিছোঁ গতিকে আমাৰ এটা ফেজ বিৰাট ধুনীয়া গ'ল মাজত আমি শিপাৰ লগত কানেকশ্যনটো উলিয়ালোঁ যেতিয়া ভাই ভাই চিনেমাৰ নাম আছিল সৰু বোৱাৰীৰ নাম আছিলে যেতিয়া আমাৰ ছবিৰ লগত ঘৰ সংসাৰ যেতিয়া কানেকশ্যন আছিলে জাতিটোৰ আৱেগ বিবেকৰ লগত তেতিয়ালৈকে ছবি বঢ়িয়া চলি আছিলে মাত্ৰ আমি আমি আঁতৰি আহিলোঁ আমাৰ মূল ঘটনাবিলাকৰ পৰা আমাৰ নিজৰ গাঁথা দেখা দাঙি ধৰিবলৈ আহিলোঁ আমি বেলেগৰ চিপ কপিবিলাক বনাবলৈ দিলোঁ উপায় নাই নিড এটা সেইখিনি সময়ত কমাৰ্চিয়েলি ছাকচেছফুল হোৱাটো দৰকাৰী আছে কাৰণ ৰঘুপতিৰ নিচিনা কমাৰ্চিয়েল চিনেমাই আজি মাৰ্কেটখন অপেন কৰাৰ কাৰণে আজি মানুহে আশা কৰি চিনেমা চাবলৈ আহিছে যে তেওঁলোকে এনেকুৱা এখন চিৰিয়াছ ছাবজেক্ট কৰি চিনেমা এখন চাই আৰু বেছি চিৰিয়াছ কমেডি ইয়াত যিটো লেভেলৰ কমেডি আছে মইতো বহু বছৰ অসমীয়া চিনেমা এনেকৈ হাঁহা নাছিলোঁ আজি যিমান চিৰিয়াছ মই হাঁহিছোঁ কিয় তাত কানেকশ্যন আছে তেওঁলোকে ফিল কৰিছোঁ আৰু সাধাৰণ মানুহৰ যিটো বেদনা তেওঁলোকে জীয়াই থাকে যিটো বেদনাৰ মাজেৰে তেওঁলোকে জীয়াই থাকে সেইটো তেওঁলোকে বহুত এইবিলাক বিৰাট ভাল লাগে এই ভালকৈ থাকক ভাল ভাল ফিল্ম মেকাৰ আমাৰ আছে আটাই কণ্টেণ্ট চাই পেলাই কাম কৰক আটাই বাজেটৰ কথা চিন্তা নকৰাকৈ ইউজ কৰক পইচা ঘূৰি অহাৰ যে সম্ভাৱনা আছে এনেকুৱা ছবিবিলাকে প্ৰমাণ কৰি থাকিব গতিকে মাৰ্কেট ভাল মানুহ হ'ললৈ নাহাটো মানুহৰ গাত বহি দিয়াটো বন্ধ কৰক ক'ৰবাত আমাৰ নিজৰ ফিল্ম মেকিং সেইটো ঠিক